মই বিশ্বজিৎ বৰা আপোনালোকক আজি তামোল খেতিৰ মাজত কেনেকৈ চন্দন প্লান্টেশ্যন কৰিব পাৰে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। এইবিলাক তামোল চক আপোনালোকে এতিয়া 4 বছৰ হৈছে। আপোনাৰ এইটো ৰঙা চন্দন হয়, এইটো ৰঙা চন্দনৰ পুলি হয়। এইটো আপোনাৰ ৰঙা চন্দনৰ পুলি হয়। এইফালে চক এইটো এটা ৰঙা চন্দনৰ পুলি হয়। মানে মই বাৰীখন আপোনালোকক কিয় দেখাইছোঁ, মানে চন্দনৰ প্লান্টেশ্যন কেনেকৈ গছৰ মাজত কৰে, আপোনাৰ তামোল গছৰ মাজত কেনেকৈ চন্দনৰ প্লান্টেশ্যন কৰে, মই তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। বাৰীখন মোৰ অলপ লেতেৰা হৈ আছে। এইবিলাক চব এইটো আপোনাৰ বগা চন্দন দেখিছেনে, পাত আহিবলৈ আৰম্ভ কৰিছে এতিয়া, নতুন পাত। আপোনাৰ তামোল এতিয়া বৰ্তমান 4 বছৰ হৈছে। সেইটো উন্নত জাতৰ তামোল আছিলে। আপোনাৰ যিটো কৰিমগঞ্জ ভেৰাইটিছ আপোনাৰ এইটো আছিলে। এইটো এটা চন্দন চক। আপোনাৰ মানে তামোলৰ মাজত চব মই চন্দনে লগাইছোঁ। লগতে নাৰিকল আছে, এইবিলাক নাৰিকল গছ, এইবিলাক আপোনাৰ 4 বছৰ হৈছে এতিয়া। এইটো নাৰিকল চক আপোনাৰ জেগাই জেগাই মানে ক'ৰবাত দেৱী আহিবলৈ আৰম্ভ কৰিছে। ইয়াত অহা নাই কোনোবা জোপাত। আপোনাৰ তামোলৰ গুৰিবিলাক চক, লগত পাণ দিছোঁ, এইবিলাক পাণ দিছোঁ লগত। এইবিলাক চন্দন, বগা চন্দন, এইবিলাক চব। আপোনালোকৰ যদি এনেকুৱা তামোলৰ বাগান যদি আপোনালোকৰ ঘৰত যদি আছে, আপুনি কমটি জেগাতে আপুনি চন্দনৰ প্লান্টেশ্যনটো কৰিব পাৰে। মই বিশেষকৈ চন্দনৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনাৰ চক এইবিলাক চক, এইটো চন্দন চক আপোনাৰ ৰঙা চন্দন। এইটো মিনিমাম আপোনাৰ 2 মাহ হৈছে। এইটো চন্দন, এইটো 2মহীয়া চন্দন, দেখিছে। এইবিলাক চক, এইবিলাক আপোনাৰ 2মহীয়া চন্দন হয়, দেখিছে কি ধুনীয়াকৈ বাঢ়িছে। আপোনাৰ ৰঙা চন্দন হয় এইটো। এইটো চক চন্দন, এইটো ৰঙা চন্দন হয়। আচলতে চন্দনৰ ক্ষেত্ৰত যিমান আপোনাৰ চেচুক হয় সিমানেই ভাল হয়। আপোনাৰ মিনিমাম মোৰ বাৰীখনত আপোনাৰ 400-450 জোপামান তামোল আছে। তাৰ মাজে মাজে মানে গোটেইখিনি মই চন্দনে প্লান্টেশ্যন কৰিছোঁ। লগত আৰু নাৰিকল আছে, এইবিলাক চব, এইবিলাক নাৰিকল গছ দেখিছে। এইবিলাক চব চন্দন গছ। আচলতে আপোনাৰ বগা চন্দন যদি আপোনালোকে প্লান্টেশ্যন কৰে, লগত আপোনাৰ এইটো বিচৰহী গছটো লাগিব। এইটো মোৰ নিজৰ ঘৰত মই লগাইছোঁ। এইটো আপোনাৰ বিচৰহী গছ। লগতে যিটো আপোনাৰ তিতাচপা বুলি কয়, আমাৰ বজাৰত যিবিলাক আচলতে পোৱা যায় তাৰ লগত নিমিলে। এইটো সম্পূৰ্ণ আপোনাৰ এডলীয়া তিতাচপা হয়। এইটো চক মানে মোৰ বাৰীখনত আপোনাৰ সকলোবিলাকে আছে প্ৰডাক্ট, চব অলপকৈ আছে। এইজোপা চন্দন আচলতে চফা কৰিবলগীয়া হৈছে। বাৰীখন চফা কৰা নাই, কৰিব লাগিব। এইবিলাক চন্দন ইয়াত বিচৰহী দিয়া নাই, দিব লাগিব। এইটো আপোনাৰ মেহগনি প্ৰডাক্ট হয়। এইটো আপোনাৰ আফ্ৰিকান মহগনি, এইটো আপোনাৰ মহগনি হয়। এইটো বগা চন্দন দেখিছে। এইবিলাক বগা চন্দন সৰু হৈ আছে পুলি। আপোনাৰ মিনিমাম মোৰ এমাহ হৈছে লগোৱা। পাত আহিব এতিয়া। এইবিলাক দেখাইছোঁ। নাৰিকল কেইজোপা দেখাই দিয়া। এইটো নাৰিকল আপোনাৰ যিটো কেৰেলা যিটো হাজাৰী কয়, সেইটো আপোনাৰ কেৰেলা হাজাৰী হয়। এইটো আপোনাৰ মিনিমাম এতিয়া 4 বছৰ হৈছে ইয়াৰ বয়স। মিনিমাম মোৰ 30 জোপা আছে ইয়াৰ লগত। আৰু বাকী আপোনাৰ তামোল চব, এইবিলাক চব আপোনাৰ কৰিমগঞ্জ তামোল হয়, কৰিমগঞ্জ ভেৰাইটিছ। আপোনাৰ 4 বছৰত মোৰ দেৱী আহিবলৈ আৰম্ভ কৰিছে। এইটো আপোনাৰ 4 বছৰত দেৱী আহিছে চব। এইবিলাক চব দেখুৱাই দিয়া দেৱীটো বোলো 4 বছৰ। আচলতে প্ৰথম বছৰ আপোনাৰ দেৱীবিলাক মানে আপোনাৰ দেৱী যদি হয়ও নহয়, প্ৰথম বছৰত থাকিবলৈ নিবিচাৰে। আপোনাৰ এইজোপা ৰখিছে, কিন্তু ইয়াতো আহিছিলে, ইয়াত আপোনাৰ ৰখা নাই। এইবিলাকত ৰখা নাই, বাকী ক'ৰবাত আপোনাৰ ৰখিছে। এইবিলাক নাৰিকলবিলাক চব আপোনাৰ নাৰিকল। এইবিলাক কেৰেলা ভেৰাইটিছ হয়, কেৰেলা আপোনাৰ হাজাৰী বুলি কয়। লগত আপোনাৰ পাণ দিয়া আছে, পাণবিলাক দেখাই দিয়া। এইবিলাক চবতে দেৱী আহিছে, দেখিছে, ৰখা নাই মানে। অহা বছৰৰ পৰা ৰখিবলৈ ষ্টাৰ্ট কৰিব চাগে। আপোনাৰ চবতে দেৱী আহিছে। এইটো যিটো আপোনালোকক আমি কওঁ যে আপোনাৰ যিটো আপেল বগৰী, এইটো আপোনাৰ আচলতে মোৰ বাৰীখন চফা কৰিবৰ সময় নাই। আপোনাৰ ডেইলি আপোনাৰ পুলি বুকিঙত যাবলগীয়া হয় যে, সেইটো কাৰণে সময় পোৱা নাই। আৰু 1-2 মাহৰ পিছত আপোনাৰ বাৰীখন চফা কৰিম। এইটো আপোনাৰ যিটো কাশ্মীৰী যিটো আপেল বগৰী, কাশ্মীৰী আপেল বগৰী হয় এইটো।
এইটো আপোনাৰ মিনিমাম আপুনি গছটো ৰোৱাৰ পৰা 6 মাহত ই গুটি দিবলৈ আৰম্ভ কৰিব। ইয়াৰ আয়ুসটো হৈছে আপোনাৰ 7 বছৰ আৰু ই লাগিবলৈ আৰম্ভ কৰিব 6 মাহত। আপোনাৰ এতিয়া বগৰী ছিজন হ'লে ইয়াত আপোনাৰ ফুল আহিব, যিটো আপোনাৰ যিটো আপেলৰ দৰে ৰঙা ৰঙা যিটো আপোনাৰ ডাঙৰ আপেলৰ দৰে হ'ব, এইটো কাশ্মীৰ আপেল বগৰী হয়। এইজোপা নাৰিকল চাওক আপোনাৰ দেৱীবলৈ আৰম্ভ কৰিছে। এইবিলাক চাওক, এইবিলাক আপোনাৰ আচলতে বাৰীখন পূৰা জংঘল হৈ গৈছে গছবিলাক। ইয়াত মানে গোটেই বাৰীখনতে আপোনাৰ অলৰেডি গোটেইখিনি আপোনাৰ চন্দন আছে। এইবিলাক চাওক, ইয়াত আপোনাৰ গোটেই জংঘল হৈ গৈছে। চব জংঘলবিলাক আচলতে চাফা কৰিবলৈ সময় পোৱা নাই, আপোনাৰ জংঘলৰ মাজত সোমাই আছে। এইবিলাক তামোল চাওক, চব 4 বছৰ হৈছে। এইটো এটা আপোনাৰ চন্দন পুলি, আপোনাৰ এইটো 1 মহীয়া বুলি কোনে ক'ব, এইটো 1 মাহৰ পুলি হয়। এইটো পিছৰ হৈ লাগিব লগত। ইয়াতকৈ ডাঙৰ ডাঙৰ পুলি আছে, আপোনালোকক মই দেখাম। আগফালে ৰুই থোৱা আছে, ইয়াত মই পিছফালে দেখাইছোঁ। এইবিলাক নাৰিকলবিলাক দেখাই দিয়া। এইবিলাক এইটো এটা চন্দন পুলি চাওক, এইটো আপোনাৰ লগতে আচলতে চন্দন পুলি আপোনালোকে যদি প্লান্টেশ্যন কৰে বেছি জেকা জেগাত নকৰিব। ইয়াত আপোনাৰ পানী জমা হৈছে চব, ইয়াত আপোনাৰ জেকি আছে যে, আচলতে জেকিলে পুলিবিলাক চব মৰি যায়, সেইটো কাৰণে। এইবিলাক চব তামোল গছ, নাৰিকল গছ চব এইফালে চব আপোনাৰ 4 বছৰ হৈছে। এইবিলাক নতুন পুলি আছে, এইফালে দেখাই দিয়া। এই দুটা পুলি চব, এইবিলাক আচলতে বেছিকৈ চফা কৰা নাই কিয়, মই ইয়াত মানে চন্দনৰ ক্ষেত্ৰত আপোনাৰ যিমানে জংঘল হ'ব আপোনাৰ সিমানে ভাল। বিশেষকৈ এইটো বিছৰ সৰিটো কিয় দিব লাগে, চন্দনে মানে নিজে নাইট্ৰজেনটো গ্ৰহণ কৰিব নোৱাৰে, মানে যিকোনো গছৰ মানে ছাঁত সেই জীয়াই থাকে। আৰু এই বিছৰ সৰিটো যে দেখিছে, দেখাই দিয়ে পেলাই, এই বিছৰ সৰিটোৱে মাটিৰ পৰা যিটো চন্দনে নাইট্ৰজেন ল'ব লাগে, বিছৰ সৰিটোৱে আপোনাৰ ইয়াক নাইট্ৰজেনটো দিব। সেইটো কাৰণে 7 মাহলৈকে বিছৰ সৰি ইয়াৰ লগত লাগে। সেইকাৰণে জংঘলত থাকিলে বিশেষকৈ ভাল। আপোনাৰ এইবিলাক এইটো আপোনাৰ পানী জমা হৈছে চব, এইটো পানী জমা হোৱাৰ কাৰণে এইটো মৰি গৈছে, অলপ মানে কিবা ডেমেজ হৈ গৈছে, শুকাই গৈছে, দেখিবলৈ বেয়া। আপোনাৰ এইটো এটা মধুৰি আছে ইয়াত, আচলতে মই চবৰে মানে অলপ অলপ লগাই থৈছোঁ। এইটো মধুৰি আপোনাৰ যিটো আপোনাৰ এইটো হায়দৰাবাদী, যিটো আপোনাৰ এইটো চাপতে লাগিব। মই পুলি লগাওঁতে ইয়াত লাগি আছিলে আচলতে, এতিয়া আপোনাৰ ছিজন হোৱা নাই, লগা নাই। এইফালে দেখাই দিয়া, এইবিলাক চন্দন পুলি, এইবিলাক চব চবতে আছে চন্দন। এইবিলাক চন্দন দেখিছে, ইয়াত আছে। এইবিলাক সৰু হৈ আছে পুলি, চন্দন পুলি এইবিলাক সৰু হৈ আছে, এইবিলাক সৰু হৈ আছে। এইফালে আছে, এইফালে দেখাই দিয়া। এইবিলাক আপোনাৰ চব, এইবিলাক আপোনাৰ বগা চন্দন সৰু হৈ আছে। বাকী মানে মোৰ গোটেই বাৰীখনতে আপোনাৰ চন্দনে আছে। ইয়াত আপোনালোকে কেমেৰাত চাগে মনিব পাৰিব, আপোনালোকে ইয়াত যিবিলাক বিছৰ সৰি ৰঙা ৰঙা আপোনাৰ ইয়াত জিলিকি আছে, যিমান বিছৰ সৰি আছে ইয়াত মানে সকলোতে পুলি আছে। খালি পুলিবিলাক ক'ৰবাত সৰু হৈ আছে, মানে ভালকৈ উঠা নাই। নেক্সটটো ভিডিঅ'ত মই আপোনালোকক পুলিকেইটা ডাঙৰ হোৱাৰ সময়ত ভালকৈ আপোনাক দেখাবলৈ চেষ্টা কৰিম। এইটো আপোনাৰ উন্নত জাতৰ ডালিম হয়, দেখিছে। এইবিলাক চন্দন আছে, এইবিলাক চব লগাইছোঁ মাজে মাজে। বহুত চাফা কৰা নাই বাৰীখন, লেতেৰা ছাবস্ক্ৰাইবাৰ। চব এইবিলাক আপোনাৰ যিমান আছে সকলোখিনি আপোনাৰ ইয়াত মানে চব আপোনাৰ কৰিমগঞ্জ হৈছে। মই কৰিমগঞ্জ লগাইছিলোঁ, মানে আমাৰ দেউতাই আগতে আগফালে লগাইছিলে, মানে এজোপা খুব সোনকালে খাব পাৰি, তামোলটো ভাল আৰু গোটটো ভাল, লাগনটো বেছি ভাল দিয়ে। বন্ধুসকল, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টা বটনটো দবাই দিব। আৰু ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব, কাৰোবাক যদি যিকোনো গছপুলি দৰকাৰ হয় মোক কণ্টেক্ট কৰিব পাৰিব। মই এটা NGO চলাই আছোঁ, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যন ছাৰ্ভিচ ইউনিট বুলি। আপোনালোকক এইটোত বহুত সুবিধা আছে। 2 বছৰ 5 মাহ গাৰাণ্টি পাব। মোৰ পৰা যদি গছপুলি সংগ্ৰহ কৰে 2 বছৰ 5 মাহৰ ভিতৰত যদি আপোনাৰ গছপুলি কেনেবাকৈ যদি মৰে, আমি সম্পূৰ্ণ ৰিপ্লেচমেণ্ট দিম, 1 টাইম। এইটো পুলি চাওক আপোনালোকে, এইটো মানে মোৰ ঘৰৰ ইয়াত ষ্টক থাকে আপোনাৰ, এই ষ্টকৰ মানে জেগাতে মই ৰুইছোঁ। এইটো আপোনাৰ ৰুদ্ৰাক্ষ বুলি কয়, আপোনাৰ ৰুদ্ৰাক্ষ হয়, যিটো আপোনাৰ মালা পিন্ধে যে ৰুদ্ৰাক্ষ গছ হয়। এইটো আপোনাৰ ডাঙৰ চন্দন চাওক, এইজোপা আপোনাৰ দেখিছেনে। আচলতে মই কৈছিলোঁ যে আপোনালোকক যিমান বাম হয়, যিমান বাম জেগাত হ'লে চন্দনটো অলপ সোনকালে বাঢ়ে আৰু বিছৰ সৰিটো অলপ সৰহকৈ লাগে। পিছফালৰ বাৰীখনত মই বিছৰ সৰি দিবলৈ নহ'ল। ইয়াত আপুনি বিছৰ সৰি চাওক কিমান আছে, বিছৰ সৰি এভেইলেবল হৈ আছে। সেইকাৰণে এই বিছৰ সৰি য'ত এই গছজোপা দৰৱ ডাঙৰ হৈছে, কিন্তু বয়সটো ইয়াৰ বেছি নহয় আপোনাৰ। এইবিলাক আপোনাৰ চন্দন পুলি আচলতে বহুত ডেমেজ হৈছে। চন্দনটো যদি আপোনাৰ একদম মানে আলি কাষতে আমাৰ কাকডোঙা নদী আছে, নদীত আগতে পানীয়ে নাছিলে আপোনাৰ, এতিয়া পানীত থকাবিলাক বহুত। মই এতিয়া দেখাই নিদিওঁ, এইখন কাকডোঙা নদী হয়। আপোনাৰ কাকডোঙা নদীৰ পাৰতে মোৰ এডোখৰ মাটি আছে, তাত মই চেগুন আৰু মহগনি লগাই থৈছোঁ। মহগনি মানে চেগুন পুলিকেইটা মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ। এইবিলাক চেগুন চাওক, দেখাই
আমাৰ মা দেউতা মানে ইমানেই খেতিয়ক আপোনাৰ চেগুনৰ গছৰ মানে ওপৰতো আপোনাৰ কুন্দুলি হেন্দালি দেখিছেনে ৰাইজ ক'ত জেগা খালী নাই মোৰ আপোনাৰ এইফালে চেগুন আপোনাৰ ওপৰলৈ গুচি গৈছে আপোনাৰ কুন্দুলিয়াত খেতি কৰি থকা হৈছে আমি মানে কমটি জেগাত বহুত খেতি কৰোঁ এইবিলাক চেগুন চব মানে ভালকৈ দেখাই দিয়ে ইয়াত আপোনাৰ 40 জোপা আছে চেগুন মোৰ বেছি নাই 40 জোপা আছে এইবিলাক তিতা চপা পুলি এইবিলাক চেগুন হয় এইবিলাক কোনো টিচু কালচাৰ নহয় ৰুট কালচাৰ হয় মোৰ নিজৰ পুলি হয় এইবিলাক চব এইবিলাক চেগুন দেখিছে এইবিলাক আপোনাৰ তিতা চপা হয় এইবিলাক চেগুনবিলাক দেখাই দিয়ে এইবিলাক উঠি আছে চেগুন তাৰ লগত মানে মই এনাৰসৰ খেতি কৰিছোঁ এইবছৰ এনাৰস খাব যোৱা বছৰ দিছিলোঁ মানুহে কৈছিলে আপোনাৰ বোলে এচাপ মাৰিবি এচাপ মাৰিলে বোলে এনাৰস একেবছৰে খাবলৈ পাব যোৱা বছৰ সঁচাকৈ এচাপ মাৰিয়ে ৰুইছিলোঁ মই এনাৰসটো খাবলৈ পালোঁ আপোনাৰ মুখৰ কণী বুলি অলপ জুম কৰি দেখোন হয় তলত চব দেখিছে একদম মানে জংঘলে হেঁচা মাৰি ধৰিছে দেখিছে ইয়াতো কোমোৰা লাগি আছে চেগুন পুলি চেগুন পুলি চেগুন পুলি চেগুন পুলি চেগুন 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 এইফালে আপোনাৰ এনাৰসৰ খেতি আছে এইফালে চেগুন মানুহ থিয় হ'ব পৰা নাই দেখিছানে ইমানে খেতি লগাই থৈছে দেউতাহঁতে এইজোপা চেগুন চাওক আপোনাক মই গছজোপা দেখাবলৈ আনিছোঁ এইজোপা চেগুন মোৰ হৈছে আপোনাৰ মিনিমাম 1.5 বছৰ এতিয়া আপোনাৰ গুৰিটো চাব আৰু ইয়াতকৈ শকত এজোপা আছে আপোনালোকক মই দেখুৱাম কিন্তু টিচু কালচাৰ নহয় এইটো ৰুট কালচাৰ হয় এইটো চব আচলতে আপোনালোকে যিকোনো পুলি ষ্টামৰ পুলি যদি লগায় শিপা পুলি যদি লগায় সি সোনকালেই বাঢ়িব আৰু তাৰ ব্ৰাঞ্চ